আমাৰ দেশৰ এনেকুৱা বহুত ঘৰ আছে যেনে কন্দনভাগ, মালসা মহল, যাৰ ওচৰতে কোনো মানুহে অহা যোৱা কৰিব নোখোজে। আৰু তাৰ মাজেৰে কোনোবা যদি অহা যোৱা কৰিছেও, কোনোবাৰ মাথা বিষ, কোনোবাৰ জ্বৰ, নানান ধৰণৰ বেমাৰৰ সন্মুখীন হৈ পৰে। আজি আমি ক'ব যাইছোঁ মুম্বাইৰ যোগেশ্বৰ এলেকাৰ কথা। মুম্বাইৰ যোগেশ্বৰ এলেকাত এনেকুৱা এটা বিল্ডিং আছে আৰু বিল্ডিংটো ছেকেণ্ড ফ্ল'ৰ, ৰুম নম্বৰ 201 বহুত ভয়ানক হয়। তাৰ ওচৰ চুবুৰীয়া মানুহে কয় যে এই বিল্ডিংটোত 5 বছৰ 5জন মানুহৰ ছুইচাইড হৈছে আৰু কোনেও নাজানে যে কিয় ছুইচাইড কৰিছে। বিল্ডিংটোত ছেকেণ্ড ফ্ল'ৰত কোনোবাই থকা দূৰৰে কথা, সেইফালে ঘূৰি চাবলৈ ভয় কৰে কাৰণ তাত ৰুম নম্বৰ 201 আছে। আজি মই এই ভিডিঅ'টো মুম্বাইৰ যোগেশ্বৰ এলেকাৰ এই বিল্ডিংটোৰ ওপৰত ক'ব ওলাইছোঁ। 2009 চনত আয়ুষ সিং নামৰ ল'ৰা এটা এই বিল্ডিংটোত থাকিবলৈ আহিছিল। আয়ুষে গম পোৱা নাছিল যে এই বিল্ডিংটো ইমান ভয়ানক হয় আৰু তাত 5 বছৰত 5জন মানুহৰ ছুইচাইড হৈছে। আয়ুষে নাইট শ্বিফ্টত কাম কৰে এটা ৰেডিঅ' জকিৰ লগত আৰু আয়ুষে শ্বিফ্ট হোৱাৰ 2 বা 3 দিনেই হৈছিল আৰু আয়ুষে সদায় ৰাতি থাকিবলৈহে সেই বিল্ডিংটোত আহিছিল। আৰু আয়ুষে যেতিয়া কাম কাজ কৰি সেই বিল্ডিংটোত থাকিবলৈ আহিছিল, সেই বিল্ডিংটোৰ ওচৰ চুবুৰীয়া মানুহে সদায় আয়ুষক ঘূৰি ঘূৰি চাইছিল কাৰণ আয়ুষে সেই বিল্ডিংটোত অকলে আছিল। আয়ুষে ভাবিছিল যে ইয়াৰ মানুহবিলাকে এনেকুৱা বা মই ইহঁতৰ লগত কিবা এটা দোষ কৰিছোঁ, সেইকাৰণে ইহঁতে মোক ঘূৰি ঘূৰি চাই আছিল। কিন্তু আয়ুষে গম পোৱা নাছিল যে সেই বিল্ডিংটো বহুত ভয়ানক হয় আৰু আয়ুষে সেই বিল্ডিংটোত অকলেহে আছিল। আয়ুষৰ এনেকুৱা এদিন যোৱা নাছিল যিদিনা আয়ুষৰ ভালকৈ সেই ঘৰটোত টোপনি আহিছিল। কোনোবা দিন লাইট অট'মেটিক অন অফ হৈ থাকে, কোনোবা দিন পানীৰ টেপ অট'মেটিক অন হৈ থাকে। আয়ুষে টেপ অফ কৰি দিয়েহে, তাৰপিছত আৰু অট'মেটিক অন হৈ যায়। তাৰপিছত আয়ুষৰ এইবিলাকতো নৰ্মেল হৈ গৈছিল কাৰণ এইবিলাক সদায় ঘৰটোত হৈয়ে আছিল। ভয়ানকটো সেইদিনা হৈছিল যিদিনা আয়ুষে বেডৰুমত শুই থকাৰ সময়ত কোনোবা তিৰোতা এজনে বহুত চিঞৰি চিঞৰি কান্দিছিল আৰু এনেকৈ কান্দিছিল যে তিৰোতাগৰাকীয়ে কিবা কষ্ট পাই কান্দিছিল বা কিবা এটা টেনশ্যনত কান্দিছিল। আয়ুষে ভাবিছিল যে এই আৱাজটো হল ৰুমৰ পৰা আহি আছে। আয়ুষে সাহস কৰি উঠি হল ৰুমৰ ওচৰলৈ যাই চাই যে হল ৰুমত কোনেও নাই। তাৰপিছত আয়ুষে ভাবিলে যে এই আৱাজটো ঘৰৰ বাহিৰৰ পৰা আহিছে। আয়ুষে দৰ্জাৰ কাষত যে এই আৱাজটো বহুত টাইম ধৰি শুনি থাকে। তাৰপিছত আয়ুষৰ দৰ্জাত কোনোবাই থাপৰ মাৰে 3 বাৰ এনেকৈ। আয়ুষে সাহস কৰি দৰ্জাখন খুলি চাই যে কোনেও নাই, দূৰ দূৰণিকলৈকে কোনেও নাই। তাৰপিছত আয়ুষে দৰ্জাখন বন্ধ কৰি ঘূৰি চাই যে আয়ুষৰ চকুৰ সন্মুখত এজন ছোৱালী থিয় হৈছে। ছোৱালীটোৰ চকুজুৰি বাহিৰৰ ফালে ওলাই পৰা আৰু মাথা দি তেজ ওলাই আছে। ছোৱালীটোৱে আয়ুষক এইটো কথা কয় যে আৰু 3-4 দিন ৰখ, তোমাৰো মত তেনেকুৱা হ'ব যেনেকুৱা মোৰ মত হৈছিল। যদি মই এই ঘৰটোত থাকিব নোৱাৰোঁ, মই এই ঘৰটোত কাকো থাকিবলৈ নিদিওঁ। আৰু আয়ুষে এই কথা শুনি বেহুচ পৰি গৈছিল। বেহুচৰ পৰা উঠি আয়ুষে চিধা ঘৰৰ মালিকৰ ওচৰলৈ যাই মালিকৰ ওচৰত বহি সকলোখিনি কথা মালিকক খুলি কয়। কিন্তু মালিকে এই সকলোবিলাক কথা জানিও আয়ুষক একো কোৱা নাছিল। মালিকে খালি এইটো কথাই কৈছিল আয়ুষক যে কালি মই কমিটি মেম্বাৰৰ লগত মিটিং কৰি তোমাক এটা কিবা ব্যৱস্থা কৰি দিম। কিন্তু মালিকৰ কথা শুনি আয়ুষে অলপো খুচ হোৱা নাছিল কাৰণ সেইটো ঘৰতো আয়ুষে থাকিব লাগিব, যিটো ঘৰত আয়ুষৰ লগত কোনোবা এজন আছে। আয়ুষে জানে যে মোৰ লগত যাই আছে এইটো জিন্দা মানুহ নহয়, এইটো নিশ্চয় মৰা মানুহ, কাৰণ জিন্দা মানুহে এনেকুৱা হাৰকাত কৰিব নোৱাৰে। আয়ুষৰ মালিকে আয়ুষক সকলোখিনি কথা খুলি কোৱাৰ পিছত আয়ুষৰ মালিকে ভাবিলে যে মই সকলোখিনি কথা জনাৰ পিছতো ইয়াক একো কিয় নক'লোঁ। তাৰপিছত আয়ুষৰ মালিকে আয়ুষক ক'ব যায় দেখে যে বিল্ডিংটোৰ ছেকেণ্ড ফ্ল'ৰৰ ৰুম নম্বৰ 201ৰ দৰ্জাখন খোলা আছে আৰু তাৰ ওচৰত যাই দেখে যে আয়ুষে ফেন এখনত ওলমি আছে। এতিয়া আপোনালোকৰ মনত এটা কুৱেশ্যন উঠিব যে এইটো ঘৰত এনেকুৱা কি বস্তু আছে য'ত 5 বছৰত 5জন মানুহৰ ছুইচাইড হৈছে। কাৰণ 2005 চনত সেই ঘৰটোৰ এটা পৰিয়াল আছিল আৰু সেই পৰিয়ালটোৰ সদায় ঘৰত কাজিয়া হৈছিল আৰু কাজিয়া হোৱাৰ কাৰণ আছিল আমাৰ দৰে ডিভ'ৰ্চ হোৱাৰ পিছত এই ঘৰটো কাৰ হ'ব। সিহঁত দুটাৰে বিয়া হোৱাৰ পৰা কোনো ধৰণৰ মিল নাছিল, সেইকাৰণে ঘৰত সদায় কাজিয়া হৈছিল। এদিন মহিলাগৰাকীয়ে বজাৰ কৰিবলৈ যায় ঘৰটোত আহি ৰুম নম্বৰ 201ত সোমোৱাৰ লগে লগে পাছৰ পৰা কোনোবা এটা হাতুৰিদি মাথাত কোবোৱাই দিছিল। সেইকাৰণে সেই মহিলাগৰাকীৰ তাত মৃত্যু হৈ গৈছিল আৰু সেইকাৰণে সেই মহিলাগৰাকীয়ে সেই বিল্ডিংটো ৰুম নম্বৰ 201ত কাকো থাকিব নিদিয়ে।